দিকে আজি অনাসার বেবিসার দুরাসার নাই কোনো কৃষ্টি আর সংস্কৃতি সংস্কার দিকে আজি অনাসার বেবিসার দুরাসার নাই কোনো কৃষ্টি আর সংস্কৃতি সংস্কার নষ্ট আজি শান্তি আৰু সংহতি নষ্ট আজি শান্তি আৰু সংহতি প্ৰতিকূল নাকি ৰবি অনুকূল আদি পোহৰাই তুলিছে তিমিৰ ধৰণী প্ৰতিকূল নাকি ৰবি অনুকূল আদি পোহৰাই তুলিছে তিমিৰ ধৰণী কলিৰ কলুষ নাকি বেদৰ মেৰি তুলি ব্ৰহ্মাৰ আদি কৰি ৰাম কৃষ্ণ হৰি লিংগী সন্ধাৰণী প্রেম প্রবাহী বিষ্ণু স্বরূপিণী সঙ্গী করি যুগে যুগে আলোকময়ী পুনৰ আহিছে নৰ কোনো ধৰি যুগক দিবলে যুগ বাৰ্তালৈ গুৰুৰ বাণী সৰুগত কৰি গুৰু মানৱীৰ কাম কৰ্তা শুনাকাৰ জীৱন বাৰ্তা শুনাকাৰ জীবন বার্তা শুনাকাৰ জীবন বার্তা। নমস্কাৰ, সাৰ্থক জীৱন বাৰ্তাৰ মঞ্চলৈ আপোনালোকক স্বাগতম জনাইছোঁ, জয়গুৰু জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। পূৰ্বৰ খণ্ডসমূহৰ লগত সংগতি ৰাখি আজি আমাৰ আলোচনাৰ বিষয় হ'ল মা দেউতা থকাৰ পিছতো আমাক কিয় গুৰু লাগে। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, মানৱ জাতিৰ জন্মৰ পৰা জন্মান্তৰলৈকে যি যি প্ৰয়োজন সেই সকলোবোৰ প্ৰয়োজন তিনিজন গুৰুৰ মাজেৰে পৰিপূৰিত হয়। তাৰে প্ৰথমজন গুৰুই হ'ল মাতা পিতা, দ্বিতীয়জন গুৰুই হ'ল শিক্ষাদাতা আৰু তৃতীয়জন গুৰু হ'ল জ্ঞানদাতা। মাতা পিতাৰ অহেতুক দয়াত আমি জন্ম লাভ কৰিছোঁ, যাৰ বাবে তেওঁলোকেই আমাৰ আদি বা প্ৰথম গুৰু। তাৰপিছত আমি শিক্ষাগুৰুৰ ওচৰত যাওঁ। শিক্ষাগুৰুৰ আশীৰ্বাদত আমি যোনে যিমানখিনি শিক্ষা গ্ৰহণ কৰোঁ তেওঁলোকে আমাক শিক্ষা দি পৰিপূৰ্ণ কৰে। অকল শিক্ষাই নহয়, আমি যদি কিবা কৰ্ম কাৰোবাৰ ওচৰত শিকিছোঁ তেওঁ আমাৰ শিক্ষাগুৰু। এইবাৰ আহিল দীক্ষাগুৰু। মানুহৰ জীৱনত যিমান গণ্ডগোল সেই সকলো গণ্ডগোল লাগে দীক্ষাগুৰু গ্ৰহণৰ বেলিকা। বহুতে দীক্ষাগুৰু গ্ৰহণ নকৰাকৈ জীৱন অতিবাহিত কৰি পেলায়। বহুতে দীক্ষাগুৰু বুলি যাৰে তাৰে ওচৰত দীক্ষা গ্ৰহণ কৰে। আকৌ বহুতে এনেকুৱাকৈও কোৱা শুনা পোৱা যায় যে মা দেউতা থকাৰ পিছত আকৌ গুৰুৰ কিহৰ প্ৰয়োজন। আচ্ছা, আপোনালোকে সকলোৱেতো হিটলাৰৰ নাম শুনিছে। হিটলাৰ তেওঁৰ জীৱনতকৈ পিতা মাতাক বেছি ভাল পাইছিল, কিন্তু তেওঁ জীৱনত যিবোৰ কাম কৰিছিল সেইবোৰ কাম কি মানুহৰ আছিল নে জানুৱাৰৰ? মইতো ভাবোঁ হেজাৰ হেজাৰ বাঘ সিংহয়ো লগ হৈ ইমান মানুহ মাৰিব নোৱাৰিলে হয়। হিটলাৰে যিমান মানুহ 3 বছৰত মাৰিছিল। হিটলাৰৰ কথা বাদেই দিয়ক, হিন্দু শাস্ত্ৰৰ মহান গ্ৰন্থ ৰামায়ণ ৰচয়িতা ৰত্নাকৰৰো জীৱন চৰিতখন যদি চায় তেনেহ'লে দেখা পাব ৰত্নাকৰ মাতা পিতাক কিমান ভাল পাইছিল। ৰত্নাকৰৰ কথা আছিল, মই থকাৰ পিছত মোৰ মাতা পিতা দুখ কষ্টত থাকিবই নোৱাৰে, যাৰ বাবে ৰত্নাকৰে মাতা পিতাৰ বাহ্যিক সুখৰ কাৰণে তেওঁ যি কিমান মানুহক মাৰিছিল তাৰ হিচাপ নাই। শাস্ত্ৰত উল্লেখ আছে 60খন গৰুৰ গাড়ীত ব্ৰাহ্মণক মাৰা লগুণবোৰ লৈ যাবলগীয়া হৈছিল। তাৰে পিছত এদিন মহৰ্ষি নাৰদৰ দয়াত ৰত্নাকৰে গুৰুৰ দীক্ষাত দীক্ষিত হ'ল। তেতিয়াৰে পৰা সৎপথত
চলিবলৈ শিকিল ৰত্নাকৰে। তাৰ পিছত ৰত্নাকৰে ৰামায়ণ ৰচনা কৰি বাল্মীকি উপাধি পাইছিল। গতিকে আপোনালোকে চিন্তা কৰি চাওক, মানুহৰ জীৱনত যদি গুৰু নাথাকে, মানুহে যদি সদ্গুৰু গ্ৰহণ নকৰে, মানুহে যদি সদ্গুৰুৰ ওচৰত দীক্ষিত নহয়, তেনেহ'লে মানুহৰ অৱস্থা কোন পথত গতি কৰে। এই প্ৰসংগত শ্ৰী শ্ৰী ঠাকুৰে ক'লে, মানুহৰ কথা বাদেই দিয়ক, এটা গুৰু থকা কুকুৰ আৰু ৰাস্তাৰ কুকুৰৰ লগত তুলনা কৰিলেই বুজা যায় জীৱনত কিয় গুৰু লাগে। গুৰু থকা কুকুৰটোৰ ওচৰত খোৱা বস্তু এটা পৰি থাকিলেই কুকুৰটো কিন্তু তৎক্ষণাত মুখ নলগায়, কুকুৰটো প্ৰভুৰ পিনে চাই হয়তো ভুকাব। কিন্তু ৰাস্তাৰ কুকুৰ এটাৰ আগত যদি কিবা খোৱা বস্তু এটা পৰি যায়, তৎক্ষণাত মুখত তুলি দৌৰি গুচি যাব। এই হ'ল পাৰ্থক্য। গতিকে মানুহৰ যদি গুৰু থাকে, তেওঁ সহজত বেয়া কাম কৰিব নোৱাৰে। যদি কৰে, লগে লগে তেওঁৰ বিবেকত খুন্দা মাৰিব কামটো ভাল হ'লনে নাই। যাৰ বাবে প্ৰতিজন মানুহৰ মাতা পিতা থকাৰ পিছতো সদ্গুৰুৰ প্ৰয়োজন। এই প্ৰসংগত প্ৰতিজন মহাপুৰুষৰ উপৰিও শ্ৰী শ্ৰী চৈতন্যদেৱ, শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ, অৱশেষত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰইও যিবোৰ কথা কৈছে, সঁচাকৈ আমি পৰম ভাগ্যৱান, যাৰ কাৰণে আমি এইবোৰ কথা শুনিবলৈ পাইছোঁ। শ্ৰী শ্ৰী চৈতন্যদেৱ কৈছে, মাতা গুরু পিতা গুরু, গুরু জ্যেষ্ঠ ভাই, তার থেকে অধিক গুরু ভজিলে সে পাই। অর্থাৎ মাতা পিতা মোতকৈ বয়সত যিসকলে ডাঙৰ জ্যেষ্ঠ, তেওঁলোকে সকলোৱে আমাৰ গুৰু। কিন্তু আমাৰ লক্ষ্য হোৱা উচিত অধিক গুৰুজনাৰ প্ৰতি। এই ক্ষেত্ৰত অধিক গুৰু মানে জ্যেষ্ঠ গুৰুজনাৰ কথা কৈছে। শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱেও কৈছে, গুৰু বিনে ৰকতি ভকতি মুকুতি কভুও নাহি মিলি, এয়ে পৰম তত্ত্ব বেদৰ বাণী। মাতা পিতা থাকিলে যদি সব হৈ যায়, তেনেহ'লে শংকৰদেৱ গুৰুজনা নাহিলেহেঁতেন। আমাক পথ প্ৰদৰ্শক লাগে বুলি তেওঁলোকে মানৱ ৰূপত গুৰুৰূপে আমাৰ মাজত আহে। অৱশেষত শ্ৰী শ্ৰী ঠাকুৰে কৈছে, মাতা পিতা শ্ৰেষ্ঠজনত শ্ৰদ্ধা ভক্তি যিয়েই নাৰাখা, ইষ্টানুক নহ'লে সি নানিব হেৰা সংবৰ্ধনা। অৰ্থাৎ তুমি তোমাৰ মাতা পিতাক যিমানেই ভাল নোপোৱা কিয়, যদি তোমাৰ গুৰু নাথাকে, তেনেহ'লে তোমাৰ জীৱন সংবৰ্ধনৰ পৰা বঞ্চিত হ'ব। গতিকে কোনো ধৰণৰ অজুহাত নেদেখাই যদি সদ্গুৰু গ্ৰহণ কৰি চলে, দেখিব জীৱনৰ আচল সংবৰ্ধন ক'ত। শ্ৰদ্ধা দাদা আৰু মাসকল, আপোনালোকে সদ্গুৰু গ্ৰহণ কৰিব বুলি আশা ৰাখি, আপোনালোকৰ মংগল আৰু ইষ্টপ্ৰাণতা বিচাৰি পৰম পিতাৰ আতুল চৰণত প্ৰাৰ্থনা জনাই আজি ইয়াতে সামৰিছোঁ। জয় গুৰু, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম।